हेलो बंधुসকল स्वागतम জানাইছো মই এটা ব্লগলে আৰু আজিটো দেখিছে কি গৰম দিছে দিনটো একদম যায় আহা নাই আৰু অলপ খুব চেষ্টা কৰিলো লাইনটোৱে গৈ থাকিল তাৰ পিছত যে উঠি চালো 5টা বাজিয়ে গ'ল সেইবাবে ভাবিলো গাটো ধুই এনে অলপ ওলাইয়ে যাও তাৰপিছত লগৰটো ফোন কৰিলো পিছে মোৰ আজি বসন্তি খান আনা নাই ৰব লগৰটো লগতে আহিছো লগৰ আৰু দেখিছে না এই গৰমত আমি যত নেকি ঘৰৰ পৰা ওলাব পৰা নাই সেই গৰমত মানুহে পথাৰত ভুই ৰুই আছে ভাবকচোন কিমান কষ্ট আৰু আমি গাত অকণমান ৰ'দ লাগিবই নাপায় কি থাকিব নোৱাৰা হৈ যাও পিছে মোৰ সাবস্ক্ৰাইবাৰ এজনে মোক হিন্দীতহে ভিডিঅ' বনাব দিছে দেই সাবস্ক্ৰাইবাৰৰ কথাটো মানিবই লাগিব তো ট্ৰাই কৰিম নেক্সট ভিডিঅ'ত মই হিন্দীত ট্ৰাই কৰিম আৰু আহি ইয়াতে অলপ লগৰ গীটাৰ লগত আড্ডাকে মাৰিব তাৰপৰা আপোনালোকে পিছে গধূলি টাইমত ফুৰিব যাই ভাল পায় নে নাপায় আৰু এতিয়া বঢ়িয়াকৈ এক প্লেট ঘুগুনি খাই লওঁ গোটেইকেইটাই তাৰপৰা ঘৰলৈকে যাম আৰু তাৰপৰা ঘৰত আহিম দেখিছে নহয় কম্পিউটাৰটোত অলপ বহিছিলোঁহে মায়ে আনি কাৰণে কঁঠাল আৰু চাহ দিলে আপোনালোকে পিছে কঁঠাল খাই ভাল পায় নাপায় যিয়ে নহওক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ বাই বাই